আসসালামু আলাইকুম, নমস্কাৰ, গুড ইভিনিং। আজি দুই এষাৰ কথা ক'ব ওলাইছোঁ অসমৰ সামগ্ৰিক পৰিস্থিতিৰ ওপৰত। সংবাদ মাধ্যমত শুনা পালোঁ, মিয়া অঞ্চলত অখিল গগৈ ডাঙৰীয়া আৰু আজমল ডাঙৰীয়াৰ প্ৰতিযোগিতাৰ খেল আৰম্ভ হৈছে। এতিয়া মোৰ প্ৰশ্ন, মিয়াসকলৰ কি লাভ হ'ব? মিয়াসকলৰ বাবে কি সমস্যা সমাধান কৰি আপোনালোকে জনপ্ৰিয়তা অৰ্জন কৰিলে তাৰ বিষয়ে আপোনালোকে ৰাজহুৱাকৈ প্ৰকাশ কৰক, এইটো মোৰ দাবী। 2-3 দিন আগত অসম বিধানসভাৰ অধিৱেশন চলি থাকোঁতে জ্যেষ্ঠ আমিনুল ইছলাম ডাঙৰীয়াই তেওঁ প্ৰসংগক্ৰমে অসমৰ ইতিহাস ক'বলৈ যাওঁতে মিয়াসকল অসমত কেনেকৈ আহিল বা চাহ খেতিয়কসকল অসমত কেনেকৈ আহিল, অসম নামটো কেতিয়া হ'ল, অসমটো আগত ৰাজ্য নাছিল, এইবোৰ বিষয়ৰ কওঁতে বাধা দিয়াৰ তেওঁ বিধানসভাৰ সদস্য এজনে বাধা দিয়াৰ অধিকাৰ ক'ত পালে? এইটো পোনপটীয়া চৰকাৰ আৰু বিধানসভাৰ অধ্যক্ষলৈ মোৰ প্ৰশ্ন। যিহেতু মিয়াসকলৰ ইতিহাস ইমান দিনে লুকুৱাই ৰখা হৈছে, মিয়াসকলৰ ইতিহাস কোনোবা জানিলেও প্ৰকাশ নকৰে, মিয়াসকলক পৰিচয়হীন কৰি ৰাখিছে, ইমান দিনে বিভিন্ন নামত মিয়াসকলক নামাকৰণেৰে সন্দেহযুক্ত বনাই ৰাখিছে। গতিকে আমি খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ হোৱা নাই, গতিকে এই খিলঞ্জীয়া কোনোবা জনগোষ্ঠী খিলঞ্জীয়া, কোনোবা জনগোষ্ঠী খিলঞ্জীয়া নহয়, এই সম্পৰ্কত সকলোকে চৰকাৰক মই অনুৰোধ জনাইছোঁ বা দাবী জনাইছোঁ, এই বিষয়ত সংজ্ঞা নিৰ্ধাৰণ নকৰালৈকে কোনো জনগোষ্ঠীক আপোনালোকে খিলঞ্জীয়া নহয় বুলি ক'ব নোৱাৰে। যিহেতু আপুনি মুখ্যমন্ত্ৰী হিচাপে খিলঞ্জীয়া হয় নে নহয় আপুনি কেনেকৈ ক'ব? গতিকে মন্ত্ৰীসকলে ভগৱানৰ নামত শপত খায়, সংবিধানৰ বাহিৰত বা হিংসা কেনেকৈ বিয়পাব পাৰে, সংবিধানৰ বাহিৰত কেনেকৈ কাম কৰিব পাৰে, মানুহৰ মাজত ধৰ্ম চাই কেনেকৈ বিভাজনৰ কাম কৰিব পাৰে, এইবিলাক বন্ধ কৰাৰ বাবে চৰকাৰক অনুৰোধ জনালোঁ। আৰু আমি গম পাওঁ যে অসমীয়া পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি MG হাজৰিকা ডাঙৰীয়াই 1984 চনৰ পৰাই সংগ্ৰাম কৰি আহিছে যাতে এই পৰিচয়হীন লোকসকলে যাতে সাংবিধানিক অধিকাৰ যাতে গ্ৰহণ কৰিব পাৰে, এই লোকসকল যাতে ইয়াত আৰু লাঞ্ছিত বঞ্চিত হৈ থাকিব লগা নহয়। আজি 38 বছৰ পাৰ হ'ল, কিন্তু এই সংগ্ৰামত কিমানজনে সহযোগিতা কৰিলে? তেওঁতো বন্দুক লৈ পাহাৰত যোৱা নাই, তেওঁ এই জনগোষ্ঠীৰ বা জাতিটোৰ কল্যাণৰ বাবে, জাতিটোক উদ্ধাৰৰ বাবে তেওঁ ৰাইজৰ মাজত থাকি ৰাইজৰ সহযোগিতা বিচাৰিছে যাতে এই জনগোষ্ঠীটো লাঞ্ছিত বঞ্চিত যাতে হৈ থাকিব নালাগে। গতিকে তেওঁ সাংবিধানিক ন্যায় বিচাৰি মিয়া সমাজত তেওঁ ইমান দিনে 38 বছৰে তেওঁ সকলোৰে সহযোগিতা বিচাৰি এতিয়া তেওঁৰ যথেষ্ট বয়স হৈছে, আৰু যিহেতু এতিয়া মিয়া নামটো এক গ্ৰহণযোগ্য হৈছে, 2007 চনত অসম সাহিত্য সভাৰ সভাপতি আৰু অন্যান্য বুদ্ধিজীৱীৰ উপস্থিতিত অসমীয়া পৰিষদৰ এখন ছেমিনাৰ অনুষ্ঠিত হৈছিল। সেই ছেমিনাৰত যে এই মানুহখিনিৰ বিভিন্ন পৰিচয়ত নামাকৰণ মানুহে কৰি আহিছে, গতিকে গ্ৰহণযোগ্য এটা পৰিচয় বিচাৰি ছেমিনাৰত চৰ্চা হয়। তাৰপিছত বিভিন্ন জনসভাত অসমীয়া পৰিষদৰ নেতৃত্বই ৰাইজৰ মতামত লৈ আহিছে।
এই ৰাইজৰ মতামতৰ ভিত্তিত 2010 চনত এখন ৰাজহুৱা জনসভাত তেতিয়াৰ ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীৰ উপস্থিতিত মিয়া জনগোষ্ঠীয় পৰিচয়টো গ্ৰহণ কৰা হয় আৰু আমাৰ মিয়া লোকসকলে এই নামটো গৌৰৱেৰে নিজৰ পৰিচয় দিব লাগে আৰু আমি যে জনগোষ্ঠীয় পৰিচয়টো মিয়া আৰু জাতীয় পৰিচয়টো অসমীয়া হিচাপে আমি গৌৰৱেৰে দি আহিছোঁ। গতিকে আমি ইমান দিন কিয় পৰিচয়হীন হৈ আছিলোঁ? ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰ পাৰ হ'ল। কেৱল আমাৰ নিৰ্বাচিত প্ৰতিনিধি, আমাৰ নিৰ্বাচিত বিধায়কসকলে ভোট বেংকৰ স্বাৰ্থত ইমান দিনে আমাৰ মানুহক উন্নতিৰ ফালে লৈ যাব নিবিচাৰে। অসমীয়া পৰিষদৰ নেতৃত্বই যেতিয়া তৰুণ গগৈ ডাঙৰীয়াক এই জনগোষ্ঠীৰ উন্নয়নৰ বাবে কিবা কৰিব লাগে বুলি দাবী জনায়, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়া উন্নয়ন পৰিষদ গঠন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। কিন্তু আমাৰে নেতা ৰকিবুল হুছেইন, নজৰুল ইছলাম, ৱাজেদ আলী চৌধুৰীৰ দৰে নেতাসকলে বিৰোধ কৰে। এওঁলোকৰ বিৰোধিতাৰ কাৰণ আপোনালোকে নিশ্চয় জানে যে এই লোকসকল যদি আগুৱাই যায় তেওঁলোকে সহজে ভোট ল'ব নোৱাৰে বুলি তেওঁলোকৰ এটা ঠেক চিন্তাধাৰা। এনেকুৱা চিন্তাধাৰাৰ কাৰণে আজি ভাৰত স্বাধীনতাৰ ৭৫ বছৰ হোৱাৰ পিছতো আমি পৰিচয়হীন হৈ সন্দেহযুক্ত হৈ ইয়াত বসবাস কৰিব লগা হৈ আছে। এনেকুৱা নেতা যিসকলে নিজৰ জনগোষ্ঠীৰ কাৰণে একো নকৰে, নিজৰ জনগোষ্ঠীৰ হকে মাত নামাতে, এনেকুৱা নেতা আমি আগন্তুক দিনত আমি বিদায় দিব লাগে। আমি পৰিচয়হীন হৈ কিয় আছোঁ? আমিতো সন্দেহযুক্ত নহয়, আমাৰ ইতিহাস আছে, আমি মহাখিৰঞ্জীয়া, আমি ভূমিপুত্ৰ। কেৱল আমাৰ পূৰ্বপুৰুষসকলে ধৰ্ম পৰিৱৰ্তন কৰিছিল। সমাজত উচ নিচ হিংসা প্ৰথা চলিছিল বাবেই আমাৰ পূৰ্বপুৰুষে ধৰ্ম পৰিৱৰ্তন কৰিছিল। আমিতো ইয়াতে থকা ভূমিপুত্ৰৰ ভাতৃ, আমাৰ কেৱল ধৰ্ম পৰিৱৰ্তন হৈছিল। আৰু আজিও দেখা যায় এনেধৰণৰ হিংসা যেতিয়া আমি সামাজিক মাধ্যমত দেখা পাওঁ। সামাজিক মাধ্যমত বহুত লোকে মতামত দিয়ে, তেওঁলোকৰ মতামতৰ পৰাই কাৰ কি মানসিকতা সেয়া প্ৰকাশ পোৱা যায়। সকলোৱে জানে এনে হিংসাৰ ফলত অসমখন ভাগ ভাগ হ'ল, অসমৰ পৰা কেইবাটাও ৰাজ্য গঠন হ'ল আৰু ৰাজ্য গঠনৰ দাবী এতিয়াও চলি আছে। গতিকে সকলোৰে জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ বজাই ৰাখি উন্নয়নৰ কথা সকলোৱে চিন্তা কৰিব লাগে। কোনো জনগোষ্ঠীক পিছপৰাই ৰাখি অসমখন সৰ্বাংগীন ভাৰতৰ ভিতৰত উন্নয়নশীল ৰাজ্য হ'ব নোৱাৰে। গতিকে সকলোৱে সম অধিকাৰৰ চিন্তা কৰিব লাগে। জনগোষ্ঠীটোক উদ্ধাৰ কৰাৰ বাবে মিয়া উন্নয়ন পৰিষদ গঠন কৰিব লাগে। ধন্যবাদ।